নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ অৰ্কিডবিলাক কেনেকৈ প্ৰপাগেশ্যন কৰিব পাৰি ডালৰ পৰা আহকচোন ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওঁ আৰু মই এয়া ডেণ্ড্ৰবিয়াম অৰ্কিড এটা লৈছোঁ তাৰ ষ্টেমবিলাক এতিয়া কাটি ল'ম যিডাল ষ্টেম কাটিম সেই ষ্টেমটো বুঢ়া হ'ব লাগিব এডাল বুঢ়া আৰু এবাৰ ফুলি গ'ল সেই ষ্টেমডাল মই কাটি লৈছোঁ আৰু নুফুলা হ'লেও বুঢ়া হ'লেও হ'ব ষ্টেমডাল তেতিয়া ভালদৰে সেই ষ্টেমৰ পৰা প্ৰপাগেশ্যন হ'ব আৰু কটা অংশখিনিত অকণমান মই ডালচেনি গুড়া দি দিছোঁ যাতে ইয়াত ভেঁকুৰে নধৰে ডালচেনি গুড়া দিলে ভেঁকুৰে নধৰে ডালত যদি দি দিয়ে বা অন্য ফাংগিচাইডো দিব পাৰে আৰু ডাল কাটি লৈছোঁ আৰু ইয়াত অকণমান ফাংগিচাইড দি দিছোঁ আপোনালোকক দেখুৱাইছোঁ যে ফাংগিচাইড দিলেও একো নহয় তেতিয়া পুলিটো ভালেই থাকে আৰু এতিয়া কটা হৈ গ'ল আৰু যিডাল ষ্টেম কাটি লৈছিলোঁ সেইডাল এতিয়া চাফা কৰি লৈছোঁ ধুনীয়াকৈ চাফা কৰি লৈছোঁ মানে এইডালত যিবোৰ বগা বগা মই হাতে অঁতৰাইছোঁ সেইবোৰ থাকিব নালাগে এই নটটো বা গাঁঠিটো ওচৰৰ পৰা আঁতৰাই দিব লাগে যাতে ধুনীয়াকৈ চাফা হৈ যায় আৰু সেই নটৰ পৰা যিখিনি বগা বগা লাগি আছে সেইখিনি লাগি থাকিলে পুলি সোনকালে নোলাব বা প্ৰপাগেশ্যন ভালদৰে নহ'ব সেইকাৰণে এই যিবোৰ বগা বগা অংশ বা ছাল লাগি আছে বা স্কিন লাগি আছে সেইখিনি হাতেৰে ধুনীয়াকৈ এৰুৱাই দিব লাগে সেই গাঁঠিটোৰ ওচৰত থাকিবলৈ দিব নালাগে আৰু এতিয়া হৈ গ'ল এতিয়া মই ইয়াতে কাটি দিছোঁ এইটো যিটো নটটো এৰি যাব লাগিব নটটোৰ ওচৰত বা গাঁঠিটোৰ ওচৰত নাকাটিব গাঁঠিটো থাকিবলৈ দিব আৰু এটা টেমা লৈছোঁ এই টেমাটোৰ ভিতৰত বাটটো ফুটুৱাই লৈছোঁ যাতে পানী চানী দিলে পাৰ হৈ যায় আৰু এইখিনি নাৰিকলৰ বাকলিৰ কোমল অংশ মই ধুনীয়াকৈ চাফা কৰি লৈছোঁ বইল কৰি চাফা কৰি ৰ'দত দি লৈছোঁ আৰু এতিয়া ইয়াত যিকেইটা ডাল দিম বা ষ্টেম দিম এইখিনি দিয়াৰ আগতে মই ঠাণ্ডা পানীৰ অকণমান স্প্ৰে কৰি লৈছোঁ ঠাণ্ডা কৰি লৈছোঁ এইখিনি আৰু এয়া অকণমান ডালচেনি লৈ লৈছোঁ ডালচেনিৰ এণ্টিবায়'টিক কাম কৰে আৰু যিকেইটা মই ষ্টেম কাটি লৈছোঁ তাতে এতিয়া অকণমান ডালচেনি যিকেইটা অংশ মূৰে মূৰে কটাৰ ডালটোৰ মূৰে মূৰে অকণমান লগাই দিছোঁ এইদৰে লগালে ডালৰ যিকেইটা অংশ মই এতিয়া প্ৰপাগেশ্যন কৰিম সেইকেইটা কেতিয়াও ইনফেকশ্যন নহয় বা ভেঁকুৰ বা বেক্টেৰিয়া নালাগে আৰু এইদৰে ধুনীয়াকৈ লগাই যাব বাৰিষা বা ৰেইনি ছিজনত অৰ্কিডবোৰ বৰ ধুনীয়াকৈ গ্ৰ'থ হয় আৰু এনে সময়তে যদি অৰ্কিডৰ ডালবিলাক কাটি যিবিলাক বুঢ়া বুঢ়া ডাল সেইবোৰ কাটি যদি প্ৰপাগেশ্যন কৰিব পাৰে পুলি ওলাবই অকণমানো চিন্তা কৰিব নালাগে কাৰণ ৰেইনি ছিজনত বায়ুমণ্ডলত বহু পৰিমাণে জলীয় বাষ্প থাকে আৰু অৰ্কিড ডাঙৰ হ'বলৈ বা গ্ৰ'য়িং হ'বৰ কাৰণে গ্ৰ'থ হ'বৰ কাৰণে জলীয় বাষ্প বহু পৰিমাণে দৰকাৰ হয় সেইকাৰণে এনে সময়তে যদি ষ্টেমৰ পৰা কাটি প্ৰপাগেশ্যন কৰিব পাৰে তেতিয়া আপোনালোকে ছাকচেছ হ'ব আৰু এটা পলিথিনে এইদৰে মই বান্ধি দিছোঁ পোহৰ পৰা ঠাইত ৰাখিম আৰু ছাঁ জেগাত ৰাখিব লাগিব এইটো আৰু এয়া দুমাহৰ পাছত পুলিবিলাক ওলালে পুলিবোৰ মই এতিয়া বেলেগ এটা টাবত ৰোপণ কৰি দিম আগৰ ভিডিঅ'বিলাকত দিয়াই আছে মই কেনেকৈ ইয়াৰ কি প্ৰটিন মিক্স কৰি পেলাই ৰোপণ কৰোঁ আৰু মই নিজে ছাকচেছ হোৱাৰ কাৰণে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি ৰাখিব আগৰবোৰ ভিডিঅ' চাব পাৰিব আৰু এয়া যিটো কাটিং কৰিছিলোঁ কাটিং কৰাৰ ষ্টেমটোৰ কিনাৰতে নতুনকৈ পুলি ওলাইছে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুবাৰ আপোনালোকলৈ ধন্যবাদ থাকিল আপোনালোকৰ বহু মূল্যৱান সময়কণ দিয়াৰ কাৰণে আৰু পুনৰবাৰ আপোনালোকক ধন্যবাদ জনালোঁ পুনৰ লগ পোৱাৰ আশাৰে